वेलकम बैक टू माय यूट्यूब चैनल। आज पुनः नतुन এটা ভিডিঅ'লৈ স্বাগতম। মানে আজি সন্ধিয়া টাইমত এনেই ওলাই গৈছোঁ এপাক ফুৰিবৰ কাৰণে। তো তেনেকৈ ভিডিঅ'টো একো কণ্টেণ্ট নাই, তো ওলাই গৈছোঁ, জাষ্ট ওলাই গৈছোঁ আৰু মানে অলপ গুইজান পিনে যাম নেকি। এইপিনে গধূলি সন্ধিয়া হ'ব, সন্ধিয়া টাইমত পোৱা মানে মজা আহিলে মানে গাড়ীবিলাকো গৈছে, দেখিছে নাই, মজাকৈ গৈ আছোঁ আৰু চাই দিব ভিডিঅ'টো, ফুল ভিডিঅ' চাব, তেতিয়া বুজি পাব ক'ত কেলে কিয় গৈ আছোঁ। তো বৰ বেছি নকওঁ, তেতিয়াহ'লে গৈ থাকোঁ ব'লক, ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টোৰ লগতে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। ইমানে আৰু চাই থাক। তো মানে বহুত দিন ওলাই যোৱা নাই ন, সেইটো কাৰণে মানে ৰাস্তাটো দেখাই দিছোঁ আৰু লগতে গাটো একদম ভাল নাই, মানে জ্বৰ মহ লাগি আছে, কিবা কিবি লাগি আছে, সেইটো কাৰণে ভালকৈ কথাখিনি ক'ব পৰা নাই। মানে ছাৰ আগবাঢ়ি গৈছে এতিয়া, এম স্কুলৰ ছাৰ আছিলে, এইবিলাক দেখিছে এইটো মেইন জেগাটো যে এইটো ইয়াতে ফটো মাৰিলে মানে বহুত ধুনীয়া ভিউ এটা আহে। তো আহিব কেতিয়াবা ফটো মাৰি চাব, ফটো মাৰিলে গম পাব কেনেকুৱা ভিউ আহে। মই যদি মিছাকৈও গৈছোঁ তেতিয়াহ'লে আপোনালোকে আহি কিনি নিজে এবাৰ টেষ্ট কৰি চাব আৰু চৰ্দিটো লাগি আছে বৰ বেয়াকৈ, আজি ৰাতি ন একদম শুবই নোৱাৰিলোঁ। তো বাইকখনো ইমান এটা ঠিক হৈ থকা নাই, চলাবলৈ ভাল লগা নাই মানে। আৰু অলপ হ'লে দলং নামকৈ বেলিও ডুবিব হ'ল, এইপিনে সন্ধিয়া হৈও আহিছে, আমি ওলাইও গৈছোঁ। তো আমি দলং পাই গ'লো, এয়া দেখিব পাইছে মাছ ধৰি আছে, কেঠালি মাৰিলে মানে মাছ ধৰি আছে। আমি পাই গ'লোহি আধা ৰাস্তা, আৰু এতিয়া লগৰ দুটা লগ পাই গৈছোঁহি। এই দুটা এডোখৰ কি নতুন গাঁও, নতুন ৰঙা কৰা বুলি কয়। আৰু এয়া পাই গ'লোহি, মজাকৈ গৈ আছে। তো তাৰ পাই লওঁগৈ, তাৰপিছত দেখাইছোঁ ন গুইজানলৈ গৈছোঁ, মানে বহুত দিন অহা নাই গুইজান। তো ভাবিলোঁ গধূলি টাইমত গুইজানে এপাক গৈ আছোঁ বুলি, মনটো অকণমান ভাল লগা আছিলে বুলি কি আমি এতিয়া পাই গ'লোহি আধা ৰাস্তা। এইপিনে লগৰ দুটা গৈ আছে আৰু মই এইপিনে গৈ আছোঁ আৰু এই পামগৈ আৰু অলপ হ'লে কিনে। তো পাই মেলি ৰখাই থাকিম আপোনালোকক কিমান গৈ আছে। ক'ত গৈছোঁ মই গৈ আছোঁ আৰু দেই। ৰাস্তা কাষতে দলংখন বনালে, ইয়াৰ ভিউটো চাব কি ধুনীয়া লাগিছে, পুৰা আল্টিমেট। তো ইয়াতে থাকিলোঁ বহুত দেৰি, আমনি লাগিছে, গুইজানলৈ যাওঁ ন। ইয়াতো ৰখিলোঁ বহুত দেৰি, মানে ইমানখিনি ৰখিলোঁ, ফটো মাৰিলোঁ। আমি গুইজান পাই গ'লোঁ। এইপিনে যাব পাৰে, কি ধুনীয়া পাহাৰবিলাক পিছপিনে ওলাই আছে, চাওক চাৰিওপিনে এবাৰ দেখাই দিছোঁ আপোনালোকক। ইয়াতে মানে 1 জানুৱাৰীত আহিব পাৰিব আপোনালোকে পিকনিক খাবৰ কাৰণে, বহুত মানুহ হয়। এতিয়া মানে ফটো মাৰিবলৈ আৰু আমি ফটো মাৰি ন, তাৰপিছত দেখাইছোঁ এয়া আমাৰ চালিয়া ল'ৰা পোষ্ট দি দিয়া। মানে ইয়াত সৰু সুৰা এটা ৰিলো বনালোঁ, তো তাই অলপ দি দিছে, চালক কি ধুনীয়া ভিউ আহে। বেলিটো মানে বেছি ধুনীয়া লাগিছে আৰু সন্ধিয়া হৈছে। তো ফুল ভিডিঅ'টো যদি চাব মন আছে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত চাই ল'ব, ৰিলটোৰ কথা হৈছে। ইনষ্টাগ্ৰামত ৰাহুল বৰুৱা 0.2 বুলি আছে, চাৰ্চ কৰিব।
নোহোৱা হৈ গ'ল। তো এইপিনে ঘৰলৈ যাব ওলাইছোঁ আৰু লাহেকৈ। তো ভিউটো মজা লাগি আহিছে, ঘৰলৈ যাব মন নাই, তথাপিও যাওঁগৈ আৰু কিন্তু